Hello friends, welcome to my YouTube channel. আমি নাগৰিজুলি আহোঁতে ইয়াতে তামোলপুৰত মোৰ ভিডিঅ'ত চাই লওক চাহ বাগিচা নাগৰিজুলি বহুত ধুনীয়া হৈ আছে। নতুনকৈ বৰষুণ পৰিছে, পুৰা জীপা লৈ আছে চাহ গছবিলাক। হেল্ল' গাইজ, আমি আহি পালোঁ আমি নাগৰিজুলি আইলেণ্ড। এতিয়া আমি তাত গাড়ী থৈছোঁ, গাড়ী থৈ এতিয়া আমি খোজকাঢ়ি আহিছোঁ। এতিয়া ইয়াতে আছে ধুনীয়াৰ শিল আৰু বালিৰ খাদান, মানে শিল আৰু বালিৰ খাদান বুলি কয়, খাদান তাত আছোঁ এতিয়া। এতিয়া গৈ আছোঁ আইলেণ্ডলৈকে, খোজকাঢ়ি গৈ আছোঁ। বলকচোন ভিডিঅ'টো চাই থাকক, আগত আৰু কি আছে বলক। পানীয়ে পানী, এক ধুনীয়া সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে আহি। চাওক কি সুন্দৰ পৰিৱেশ দেখাই আছোঁ। চাওক এইবিলাক চব শিলৰ দম কৰি থৈ দিছে ইয়াতে। পাহাৰৰ নিচিনা পুৰা শিলবিলাকে ইয়াত দমাই থৈ দিছে। ডাঙৰ শিল এইবিলাক সৰু কৰিছে, ডাঙৰ শিলৰ পৰা সৰু কৰিছে, কৰি পেলাই চব ইয়াতে পুৰা একেবাৰে পাহাৰৰ নিচিনা ওখ কৰি পুৰা একেবাৰে দম কৰি থৈ দিছে ইয়াতে। খুব ভাল লাগিছে আহি, এক সুন্দৰ পৰিৱেশ। হেল্ল' ফ্ৰেণ্ডছ, আমি আহি পেলাই পালোঁ এতিয়া নাগৰিজুলি আইলেণ্ড। নাগৰিজুলি মানে আপোনালোকক ক'ব গ'লে এতিয়া ছুইজাৰলেণ্ড বুলিয়ে ক'ব লাগিব, আমাৰ অসমৰ ছুইজাৰলেণ্ড। ৰাণা ভাই আমি ক'ত আছোঁ এতিয়া? ক'ত আছোঁ? অসমৰ ছুইজাৰলেণ্ড না, নাগৰিজুলি হেৰি আইলেণ্ড তামোলপুৰ। এইটো শুনি আছে ভাই মোৰ লগত, এই ৰাণা ভাই হাই কওঁ না ভাই। আৰু এইটো ৰাকেশ বাবা লক্ষী চলি, আৰু এইফালে আছে আমাৰ কিমি ভাই। এই কিমি ভাই এটা কৈ দিয়া। আমাৰ এটা আছে ভাই, এই ভাই এটা আছে কিন্তু সি শুই আছে গাড়ীৰ ভিতৰত, লাজুকী লতা না। চ' আহিছোঁ তামোলপুৰৰ ছুইজাৰলেণ্ড। এইটো আহিছে গাড়ী ভাড়া ওলাই আহিছে, এই মিতুল ভাই ওলাই আহিছে। এইটো হাই গাইজ দেখাই আছে, চাওক কি সুন্দৰ পৰিৱেশ, কি ধুনীয়া। গৈ আছে নদী বৈ গৈ আছে, দেখাই আছোঁ গোটেই সম্পূৰ্ণ পৰিৱেশ। কি ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজত আইলেণ্ড অৱস্থিত, সুন্দৰ পৰিৱেশ। নামি যাব পাৰি তললৈকে, পানী আহি আছে ইয়াতে। বিশাল আইলেণ্ড বেছি ডাঙৰ হয় একচুৱেলি। চাওক দেখাই আছোঁ আপোনালোক, বহুত ভাল লাগিছে আহি পেলাই ইয়াতে, বহুত ভাল লাগিছে। তেওঁলোকে আহিব পাৰে ইয়াতে নাগৰিজুলি আইলেণ্ড বুলি ক'লে হ'ল, সকলোৱে জানে আৰু। यहाँ पे हो रहा है बर्थडे सेलिब्रेशन, देखाई आছো। अरे ना भाई तलत जा, बोल তলত নামি গৈ আছো। যাম এতিয়া নদীলৈ। বহুত সুন্দৰ পৰিৱেশ, বহুত সুন্দৰ পৰিৱেশ।
হৈছে বিশাল নাগৰিজুলিৰ ছুইজাৰলেণ্ড মানে আইলেণ্ড কেনেকুৱা লাগিছে বঢ়িয়া প্লেচ সুন্দৰ ধুনীয়া না মই মানে জাগা চাই কিনে পাগলা লাগিছো সঁচাকৈ ইমান ধুনীয়া তাৰমানে কি বুলি ক'ব লাগিব এতিয়া নাগৰিজুলি ছুইজাৰলেণ্ড নাগৰিজুলি নহয় নিউজিলেণ্ডৰ কি আছিল ছুইজাৰলেণ্ডৰ কি কথা কৰিবি ছুইজাৰলেণ্ডৰ এইটো হ'ল নাগৰিজুলি ছুইজাৰলেণ্ড তাকেতো অঁ বহুত ভাল লাগিব বহুত ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে যাবৰ ইচ্ছা যোৱা নাই এতিয়া কি কৰিম যাবইতো লাগিব না পৰিৱেশ উপায় নাই থাকি আৰু নেকি কেম্পত পাব নেকি অঁ কেম্পত পাব পাৰি কিন্তু ৰাতি হাতী এটা কথা শুনক দেই ইয়াত হাতী ওলায় ইয়াত কিন্তু হাতী গতিকে আমি ভাবিছিলোঁ কেম্পে পাতিম নেকি কিন্তু কি কৰিব ইয়াত বোলে হাতী ওলায় গতিকে ইমানটো ৰিস্ক ল'ব নোৱাৰে যদি ৰাতি হাতী খেদে কি কৰিম সেইকাৰণে ভাবিছোঁ কেম্প পাতিম বুলি ভাবিছিলোঁ কিন্তু নাপাতো দিয়ক যাবই লাগিব যেতিয়া সন্ধিয়া হ'ব গুচি যাম আৰু এতিয়া নজৰটো এনজয় কৰক ধুনীয়া পৰিৱেশ চাই লওক হ'ল ছানছেট চাই লওক কি সুন্দৰ একেবাৰে কি মনোমোহা দৃশ্য এনেকুৱা জাগা কাজিয়া কথাই নাই আমাৰ টেনশ্যন হওক হাতী ওলালে দেখাই আছোঁ হাতী চাই লওক ধুনীয়া হাতী খেদি আছে মানুহ থাকিলে নাহে অন্তৰত যাব লাগিব নাই মানুহ থাকিলে নাহে হাতী চাবৰ কাৰণে মানুহৰ ভিৰ